পঢ়বি কিন্তু আজি বেয়াৰ খেলছে তই কেনেকৈ খেলছে বহুতে মোক লগৰ ল'ৰা কৈ আছিল বোলে বনোৱা যোৱা নাই বনা নামটো মই জুম কৰি দেখাই দিছোঁ So hey guys, welcome to my channel Hargov Station. So আজি বোলো এটা vlog বনাও মানে কি ইমান দিনে vlog বনোৱা হোৱাই নাছিল so দাদাও আছে আজি লগত ই ড্ৰাইভৰ পৰা আহিল পূজাৰ কাৰণে so পূজাটো মানে কি vlog বনোৱা নহ'ল মানে অলপ হাল্লা হৈ আছে এইবিলাক বাদ দিয়ক বাৰু so কালি আমি চিনেমা চাব গ'লোঁ মানে কি এলাহৰ কাৰণে নে কিহৰ কাৰণে কি vlogটো বনোৱা নহ'ল গৰমৰ কাৰণে হওক কিহৰ কাৰণে হওক so বহুতে মোক লগৰ ল'ৰা কৈ আছিল বোলে বনোৱা যোৱা নাই বনা so ওইকাৰণে বোলো আজি বনাই দিওঁ so আজি যাই আছোঁ আমি ভাংৰা মন্দিৰ বংঘৰত so ভিডিঅ'টো চাই থাকক তাত যাই পেলাই দেখাই আছোঁ বা লগ পাই আছোঁ দিয়ক তো গাইজ যেতিয়া আমি ঘৰৰ পৰা ওলাই আহিছোঁ আহি পেলাই অলপমান খোজকাঢ়ি যাই আছোঁ মানে কি গাড়ী ভাড়া কৰিছোঁ গোটেই ফেমিলি যাব না সেইকাৰণে নিজে গাড়ী নাই সেইকাৰণে গাড়ীখন ভাড়াই কৰিলোঁ so এতিয়া যাওঁ গাড়ীখন ওলাই আহিব so গোটেই পৰা উঠি পেলাই যাওঁ আৰু মন্দিৰলৈকে বুলি so একেবাৰে তাত যাই লগ পাই আছোঁ তো যোৱা সময়খিনি আপোনালোকে ৰাস্তাৰ ভিউবিলাক চাই যাওক so চাই থাকক So guys, আমি আহি পালোঁ ক'ত আহিছোঁ ভাংৰা মন্দিৰটো ভাংৰা মন্দিৰ বুলি কয় কৰিম ৰ এইটো মানে কি ভাংৰা মন্দিৰ বুলি কয় কিন্তু ভাংৰা নহয় অৱশ্যে নামটো বেলেগ আছে তো দেখাই আছোঁ আপোনালোকৰ আগত যাই পেলাই আছোঁ না ভোগেশ্বৰ নাই ডাইৰেক্ট ভৃংগেশ্বৰ আছে চাই ল'ব পাৰে নামটো মই জুম কৰি দেখাই দিছোঁ চ' মানে কি আমি ভাংৰা মন্দিৰ বুলি কওঁ এইটো হয় আচলতে ভৃংগেশ্বৰ দেৱালয় চ' এতিয়া ভিতৰলৈ যাওঁ যাই পেলাই এনেকৈ অলপ ভৰিয়া চৰিয়া ধুই লওঁ সেৱা কৰিব লাগিব যাতে তো মাহঁত গ'ল মাহঁত গৈছে ধুবলৈ ভাল লাগিছে আৰু মন্দিৰটো কিবা এটা মানে আগতে আহিছিলোঁ মই কিন্তু সৰুতে অহা গৈছিলোঁ এতিয়া বহুত বছৰ মূৰত আহিছোঁ আৰু এইখন পিছফালে পাহাৰ আছে পাহাৰখন বাৰু এনেই দেখাম বাৰু দূৰৰ পৰা দেখালে অলপ ভালকৈ দেখা হ'ব যাওঁ ভৰিখন ধুই লওঁ দাদাহঁতে ধুই আছে মাহঁতে ময়ো ধুই লওঁ ধুই পেলাই সেৱাটো কৰি লওঁ তাৰপিছত লগ পাই আছোঁ চাই দিয়ক চ' গাইজ এতিয়া আমি এণ্টাৰ হ'লোঁ মেইন মন্দিৰলৈ বুলি চ' ইয়াতে সেৱা চেৱা কৰি ল'ম ভাল লাগিছে আৰু কিবা এটা মানে মনত শান্তি এটা আহি যায় আৰু এনেকুৱা মন্দিৰলৈ আহিলে চ' ইয়াত লিখা আছে মহাপ্ৰভু শ্ৰী শ্ৰী ভৃংগেশ্বৰ দেৱালয় বংঘৰত আছে বংঘৰ কামৰূপ অসম সভাঘৰ সন্মানীয় দাতাসকল ইয়াত দাতাসকলৰ নামবিলাক দিয়া আছে চ' আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি চাব পাৰে এবাৰ এনেই দেখাই দিছোঁ ইয়াত দাতাবোৰৰ নামবিলাক লেখা আছে এইটো ভাল কৰিছে মানে এনেকুৱা এটা ধুনীয়া এটা মানে সেই আৰু এটা বস্তু দেখাইছোঁ এই বাগলাক চাওক একলাই উঠি যাই আছে মৰণ নহয় চাওকচোন ভালকৈ চাওক এই পৰি মল্লি কোনি ৰিক্স ল'ব তই ডেৰগাঁও যাই পাবি তই আৰু হা চাচোন তাৰ মোচন চাওঁ এতিয়া ইয়াতে আহিছি একলাই এতিয়া বাইপাক মাকে ফোন কৰি কিনে মোক গালি দিব বোলে মোক চলি ক'ত উঠিছে ভিডিঅ' চোৱাৰ পিছত হয়নে ফটো চাই দিয়ক মই অলপ দেৰি ওপৰত যাই আছোঁ গাইজ বহুত দেৰি মূৰত জাল পাহাৰত উঠিম আৰু সি পাগলে এতিয়াও আগত যাই কিনে তাতে পাইছিয়ে এইটো তাতে আছে এতিয়া মই অলপ উঠোঁ উঠা সময়খিনি কাট চাট নকৰোঁ আৰু পল্লি আৰু
এতিয়া গেল তই কেনেকে উঠছে আজি বেয়াৰ গ্ৰিলছ আহিব পালো ফাইনেলি গাইজ আছে তলটো দেখাই দি তলৰ পিনে এনেকুৱা সোমাই যাওঁছো ভিতৰে তাৰপিছত পিপিৰে নহয় মেইন মাল আছে নাই বলচোন চ' গাইজ এই যোনটো মেইন হিল দেখিছে নহয় এই হিলটোৰ তলতে মেইন মন্দিৰটো আছে চ' ইয়াত নুঠো মানে তলত মূৰ্তিটো থাকিব পাৰে নে ভাল নালাগিব কোনফালে যাবি এতিয়া আজি ভিডিঅ' কাটে নকৰোঁ আজি এনেকৈ চলে থাকিম আনকাট গাইজ চাই থাকক গাইজ তলত আহি পালোঁ আৰু মানে কি এতিয়া অলপমান দেৰিকৈ ভোগৰ ব্যৱস্থা যাতে কৰা গৈছে ভোগ দিয়া হৈছে ঘৰৰ পৰা চ' ভোগ চোগ দিয়া হ'ব চ' আপোনালোকক এতিয়া মই ভিডিঅ'টো অলপ কাট কৰি এনেই অলপমান চিনেমেটিক টাইপত দেখাওঁ গোটেই মন্দিৰখিনি বাহিৰৰ জেগাখিনি তাৰপিছত কি ভিডিঅ'টো মই এতিয়া অফ কৰি থ'ম মানে কি অলপমান কাম চাম কৰিব লাগিব ন ভোগ যাতে দিয়া গৈছে চ' তাৰপিছত ঘৰত যাওঁতে আকৌ মই বাৰু হেৰি কৰিম ভোগটো দেখাম আৰু এতিয়ালৈ এনেই ভিউখিনি চাই লওক গাইজ এতিয়া কি হ'ল মানে বহুত ধেমালি কৰিলোঁ বাৰু ধেমালিৰ মাজতে মানে কি মন্দিৰটোৰ বিষয়ে অলপমান কৈ দিওঁ যাতে এইটো শিৱ মন্দিৰ হয় ভৃংগেশ্বৰ মন্দিৰ হ'ল এটা শিৱ মন্দিৰ চ' ইয়াতো আছে দেখাই দে শিৱ মন্দিৰ মই প্ৰথমতো দেখাইছিলোঁ বাৰু ইয়াতে শিৱ এটা হেৰি আছে আৰু ভিতৰতো আছে চ' ভিতৰৰ বিষয়ে মই অলপমান কৈ দিছোঁ ভিতৰত মানে কি হ'ল আমাৰ মানে কি ইয়াতে বছৰত 3 মাহ মানে কি পানী হৈ থাকে এটা এনেকুৱা গাঁত ছিষ্টেম এটা আছে সেইটোৰ ভিতৰত মানে কি বছৰত 3 মাহ পানী হৈ থাকে মানে কি সেইটো হয় কি কাৰণত মানে এনেই এইটো লোকবিশ্বাস মতে মানে সেই হয় মানে কি সেইখিনি টাইমত যি এইটো ভোলানাথৰ যোনটো জটা থাকে হয়নে ভোলানাথৰ যিটো জটা থাকে সেই জটাত মানে কি গংগা সেই 3 মাহত আহি যায় গংগা নদীৰ গংগাত পানী আহি যায় এইটো জানেই বহুতে সেয়া পানীটো অহাৰ বাবে তাৰমানে কি তাত মানে কি বছৰত 3 মাহ পানী তাত জমা হৈ থাকে চবতে যদি ভিতৰত ভিডিঅ' কৰিব দিয়ে মই আপোনালোকক দেখাম বাৰু চ' চাই থাকক বাৰু চ' গাইজ মানে এইখিনি সেই ঠাইখিনি আপোনালোকক মই যিটো বস্তুৰ কথা কৈ আছিলোঁ চ' এনেকৈ ইয়াত তলেৰে এনেকৈ নামি যাব লাগে মানে এইখিনিতো আমাৰ মানুহে বনোৱা হয় চিৰি তিৰিবিলাক কিন্তু ইয়াত যেতিয়া সোমাই যাম ন পূৰা ডাৰ্ক একেবাৰে মানে কি ইয়াত লাইট এলাওৱে নাই একেবাৰে ইয়াত মাত্ৰ এখোজ চাকি জ্বলি থাকে বাছ তাৰে পোহৰ আৰু এইখিনি কি এটা শিলৰ তলত এটা ফাঁক হৈ আছে মানে এটা গাঁত টাইপ হৈ আছে এইটো নিজে ইয়াতে সৃষ্টি চ' গাইজ দেখাব লগাখিনিতো আপোনালোকক দেখালোঁ ভিতৰতো যাব দিলে মানে কি ভিতৰত লাইটটো এলাও নাই মানে লাইট দিব নিদিয়ে এখোজ চাকিৰ পোহৰেৰে মানে যিখিনি পোহৰ হ'ব পাৰে সেইখিনিয়ে আৰু মই যে আপোনালোকক কৈছিলোঁ যে এই শিলটোত নুঠোঁ বুলি এই শিলটোৱে তলত এনেকুৱা অলপমান খালী ঠাই আছে সেই ঠাইখিনিতে ভগৱানক তাতে সেই কৰা হয় স্মৰণ কৰা হয় মানে তাতে স্থাপন কৰা হৈছে শিৱ বাবাক ভাল লাগিল বহুতে ভাল লাগিল আৰু বহুতে মাহাত্ম্য আছে মন্দিৰটো আপোনালোকে আহি পেলাই মানে কি নিজৰ মনোকামনা পূৰ্ণৰ এটা বিশ্বাস আৰু সেইটো পূৰণ কৰি যাব পাৰে চ' আহি যাব মন্দিৰত বহুতেই ভাল লাগে আৰু বহুতেই মাহাত্ম্য থকা মন্দিৰ আৰু যিপিনে আমি নামি গৈছিলোঁ সেইখিনি জেগাতে বছৰৰ 3 মাহ পানী থাকেই তো থাকিবই মানে কি শিৱৰ জটাত গংগা অহা বুলি কয় সেইখিনিয়ে মানে আৰু এইটো লোকবিশ্বাস মতে হয় আৰু ভাবি চাওক এটা শিলৰ তলত কোনেও একো নিজে ভাঙি পেলাই বনোৱা নাই সেই ঠাইখিনি য'ত আমি নামি গৈছিলোঁ এই শিলটোৰ তলত সেইখিনি নিজে বনি আছে
চ' ভগৱানৰ মাহাত্য নাই বুলি ক'বতো নোৱাৰি আৰু পানী কি বাহিৰৰ পৰা ইয়াত নোসোমায় সেইটো মানে কি ক'ৰ পৰা সোমায় পানীটো সেইটো আজিলৈকে কোনো গম পোৱা নাই এই আৰু বাবাৰ মাহাত্য যাই বলে না দিয়ক তেতিয়াহ'লে গাইজ এতিয়া আমি অলপ ভোক চোক খাওঁ ভোক চোক খাই পেলাই ওলাই যাম ওলাই যোৱাৰ সময়ত আকৌ লগ পাই আছোঁ চ' চাই থাকক ভিডিঅ'টো চ' গাইজ ভোক চোক খোৱা হৈ গ'ল এতিয়া মানে কি মানে এই পাহাৰৰ কাষে কাষে এনেকৈ ফুৰিব আহি আছোঁ চাব পাৰে এনেকৈ এটা ৰাস্তা আছে এই ৰাস্তাটোৰে এনেকৈ যাব পাৰি মানে আৰু কাষে কাষে খোজকাঢ়িব যাব পাৰি চ' বহুতেই ভাল লাগিছে এই মাহাৰ আগত যাই আছে আপোনালোকে দেখা পাইছেনে নাইবা চ' সিহঁতৰ আগত যাই আছে এনেই এবাৰ এটা পাক মাৰি আহোঁ আৰু ভোকটো মানে ইমানেই মজা লাগিছে মানে খাই পেলাই ধুনীয়া লাগিছে আৰু ভোকটো খাই পেলাই চ' যাই থাকোঁ আগলৈ আৰু এনেকৈ এটা চক্কৰ মাৰি আহোঁ আহি পেলাই গাড়ীত উঠোঁ আৰু ঘৰত যাওঁ আৰু একেবাৰে ঘৰত যাই পেলাই লগ পাই আছোঁ চ' ভিডিঅ'টো শেষলৈকে চাই থাকক ত' গাইজ ঘূৰি ফুৰি আহি পালোঁ আৰু এতিয়া আমি এনেই ঘৰলৈ যাই থাকোঁ চ' ঘৰত যোৱা টাইমখিনি এনেই ৰাস্তাবোৰৰ ভিউবোৰো চাই পেলাই যাই থাকোঁ আৰু লাষ্টত যাই পেলাই একেবাৰে ঘৰত লগ পাই আছোঁ আৰু ভিডিঅ'টো ঘৰত যাই শেষ কৰিম চ' চাই থাকোঁ শেষলৈকে চ' ফাইনেলি গাইজ আহি পালোঁ ঘৰ আৰু এতিয়া অলপমান ৰেষ্ট লওঁ আহি পাইছোঁ যাতে বিৰাট ভাগত ধৰিছে আৰু কিনো ক'ম মানে যিবিলাক মানুহে মানে মোৰ ভিডিঅ'বিলাক চাই আছে মানে মেক্সিমামে এনেই ভিডিঅ'টো চাই পেলাই গুচি গৈছে ছাবস্ক্ৰাইবো কৰা নাই লাইকো কৰা নাই চ' প্লিজ যিখিনি মানুহ চাইছে অন্ততঃ সেইখিনি মানুহ ছাবস্ক্ৰাইবটো কৰি থৈ যাব চ' আজিৰ কাৰণে এইখিনি আছিল আৰু পিছত এটা নতুন ভ্লগৰ সৈতে নতুন ভিডিঅ'ৰ এটা লগ পাই আছোঁ চ' লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি থৈ দিব আৰু আজিৰ কাৰণে